এভৰিৱান, আমি যাবলৈ ওলাইছোঁ বেংগলোৰৰ পৰা ঘৰলৈ। 10:40ত আমাৰ ফ্লাইট আছে আৰু এতিয়া 8টা বাজিছে। তো আমি এতিয়া গৈ আছোঁ এয়াৰপৰ্টলৈ আৰু এয়া হৈছে আমাৰ লাগেজ। যাম আৰু ঘৰলৈ। এয়া আমি এয়াৰপৰ্ট পালোঁ, চেক ইন কৰিলোঁ জল্দিকৈ। আৰু জানেনে আজি 2 মিনিটৰ কাৰণে আমাৰ ফ্লাইটখন মিছ হোৱা নাই। য'ত লাগেজ লয় তাততো আমাৰ লাগেজো নল'লে। পাছত এয়াৰ হোষ্টেজক কওঁতে বেলেগ জেগাত লাগেজ ল'লে আৰু তাৰপিছত চেক ইন কৰি পেলাই আহি আছোঁ আমাৰ গেট নাম্বাৰৰ ফালে। আৰু এইটো হৈছে বেংগলোৰ এয়াৰপৰ্ট। দেখিছেনে কি ধুনীয়া ন এয়াৰপৰ্টটো? মানে ইমানেই ডাঙৰ এয়াৰপৰ্টটো, গেট নম্বৰ পাওঁতে গৈ পেলাই বহুত টাইম লাগে আৰু তাৰপাছত সেয়া মানে মই অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ আৰু মানে বহুত ডাঙৰ হয় এয়াৰপৰ্টটো। আমাৰ গুৱাহাটী এয়াৰপৰ্টতকৈতো বহুতেই বেছি ডাঙৰ হয়। তাৰপাছতে আমি আহি পালোঁহি গেট নাম্বাৰ আৰু এনেকৈ গেটৰ দি সোমাই আহিলোঁ। আহি পেলাই মানে এনেকৈ এইটো ৰাস্তা দি গ'লে আমি ডাইৰেক্ট ফ্লাইটত সোমাব পাৰিম আৰু গৈ পেলাই বহি ল'লোঁ নিজৰ ছিটত। আৰু আমি আহি ফ্লাইটত বহাৰ লগে লগে ইয়াত বৰষুণ দি দিলে, সেইকাৰণে আমাৰ ফ্লাইটখন আধা ঘণ্টামান দেৰি হ'ল। আৰু আমাৰ যিহেতু 3 ঘণ্টাৰ ফ্লাইট আছিলে, গতিকে কেনেকৈনো সময় পাৰ কৰিম, সেইকাৰণে মই এখন উপন্যাস লৈ আহিছিলোঁ পঢ়িবলৈ। আৰু সেইখন পঢ়ি থাকোঁতে আহিল আমাৰ খানাটো। ইয়াতে দিছিলে অমলেট, আলু, তাৰপাছতে আলুৰ মানে কিবা ফ্ৰাই, আৰু তাৰপাছতে দিছিলে কফি আৰু পাও, বাটাৰ এনেকৈ দিছিলে। আৰু আমি ফ্লাইটৰ খানা এনজয় কৰি আহি 3 ঘণ্টাৰ পিছত পালোঁহি গুৱাহাটী এয়াৰপৰ্ট। এয়া গুৱাহাটী এয়াৰপৰ্টত লেণ্ড কৰিলে আৰু তাৰপাছত এয়াৰপৰ্টৰ ভিতৰলৈ আহি পেলাই আমি লাগেজ ল'লোঁ। আৰু আমাৰ এয়াৰপৰ্টৰ পৰা ওলাওঁতে দেৰি হ'ল, কাৰণ আমি জুম কাৰ বুক কৰিছিলোঁ, কিন্তু কাৰখন আহি পাওঁতে দেৰি হৈ গ'ল। সেইকাৰণে আমাৰ ওলোৱা দেৰি হ'ল। আৰু তাৰপাছতে এয়াৰপৰ্টৰ ওচৰতে থকা খাৰলিত সোমালোঁ আমি লাঞ্চ কৰিবলৈ। আৰু লাঞ্চ কৰি পেলাই মোক ডিপ'ত থ'বলৈ আহিলে জালুকবাৰীত, মানে গাড়ীত উঠাব আহিলে। কাৰণ যিহেতু গুৱাহাটীৰ পৰা তেজপুৰ পাওঁতে, মানে মোৰ ঘৰ পাওঁতে কমচে কম 3 ঘণ্টামান লাগে। সেইকাৰণে মই জালুকবাৰীত গাড়ীত উঠিলোঁ আৰু আহি পাই গ'লোহি ঘৰ। আৰু ঘৰ পাওঁতে পালোঁ মানে লগে লগে এটা ছাৰপ্ৰাইজ। মই অলৰেডি এটা ভিডিঅ' আপলোড কৰিয়ে থৈছোঁ এই ছাৰপ্ৰাইজটোৰ ওপৰত। মানে মোৰ ভণ্টিহঁতে কালি মোৰ বাৰ্থডে আছিলে কাৰণে এই ছাৰপ্ৰাইজটো প্লেন কৰি থৈছিলে। আৰু এইটোক দেখিছে নাই, সি যে কেনেকৈ ৱেইট কৰি আছিলে মই কেতিয়া আহি পাম। মেইন কথা সি কেকটো খাব পাব ন, মই আহি পোৱাৰ লগে লগে। তাৰপাছত ইয়াত ঘৰ আহি পালোঁ, এনজয় কৰিলোঁ, তাৰপাছত কেক কাটিলোঁ আৰু গিফ্টটো পালোঁ। সেনেকৈ এইটো আছিলে মোৰ বাৰ্থডে 3 নম্বৰৰ গিফ্টটো, 3 নম্বৰৰ কেকটো দেই। গিফ্টৰ কথাটো নকওঁৱে বাৰু। ঘৰত অলপমান ৰেষ্ট ল'লোঁ আৰু আমি গোটেই ফেমিলি, মা, দেউতা, ভণ্টি আৰু মই ওলাই গ'লোঁ বাহিৰত ডিনাৰ কৰিবলৈ। আমাৰ ওচৰতে এখন ৰেষ্টুৰেণ্ট আছে, তাতে আমি ডিনাৰ কৰিবলৈ গ'লোঁ। এইটো আছিলে মোৰ বাৰ্থডে ট্ৰিট টু মাই ফেমিলি। তাৰপাছতে আমি ইয়াতে অকণ সময় এনজয় কৰিলোঁ আৰু বহুত দিন পাছত একেলগে ডিনাৰ কৰিছোঁ, গতিকে ভাল লাগিলে মনটো। বহুত এক্সাইটেডো হৈ আছিলোঁ, খালোঁ কিবাকিবি বহুত। তাৰপাছতে আমি ফটো উঠিলোঁ, উঠি পেলাই আহি ঘৰ পালোঁ। আৰু ইমানেই আছিলে এইটো ব্লগ, গতিকে চাই থাকিব মোৰ লগত, আগলৈও কানেক্ট হৈ থাকিব। আজিলৈ আহিছোঁ, বাই।